নমস্কাৰ, নতুন এটি ভিডিঅ'ৰ সৈতে মই আৰম্ভ কৰিছোঁ। আজি আৰম্ভ কৰিব লৈছোঁ পঞ্চম শ্ৰেণীৰ ইংলিছৰ প্ৰথম পাঠ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল নামৰ কবিতাটি। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মানে হৈছে সকলোবোৰ বস্তুৱে উজ্জ্বল আৰু ধুনীয়া। Let's learn some new words and their meanings. তলত কিছুমান এটা ময়ূৰৰ ছবি আছে। তাত ময়ূৰৰ পাখিত কিছুমান শব্দ দিয়া আছে আৰু সেই শব্দবোৰৰ অৰ্থবোৰ জানো আহক। ইয়াত আছে ৱণ্ডাৰফুল। ৱণ্ডাৰফুল মানে হৈছে ৱণ্ডাৰফুলৰ অৰ্থ হৈছে ভেৰি গুড, প্লিজেণ্ট অৰ এনজয়েবল। ৱণ্ডাৰফুল মানে হৈছে বিস্ময়জনক। ভেৰি গুড বৰ ভাল, প্লিজেণ্ট অৰ এনজয়েবল আনন্দদায়ক বা বিস্ময়জনক বুলি জনা যায়। দ্বিতীয়তে আছে গ্ৰেট। গ্ৰেট মানে মহান বা ডাঙৰ। তাৰ অৰ্থটো দিয়া আছে লাৰ্জ। তাৰপিছত আছে ক্ৰিয়েচাৰ। ক্ৰিয়েচাৰ মানে হৈছে প্ৰাণী। ইয়াৰ অৰ্থটো হৈছে এ লিভিং থিং ডেট কেন মুভ এৰাউণ্ড মানে জীয়াই থকা বস্তু যিয়ে ইফালৰ পৰা সিফাল কৰি চলা ফুৰা কৰিব পাৰে। তাৰপিছত আছে ৱাইজ। ৱাইজ মানে হৈছে জ্ঞানী। ইয়াৰ অৰ্থ হৈছে এবল টু মেক চেনচিয়েবল ডিচিশ্যন। জ্ঞানীবোৰে কি কৰে সদায় যুক্তিপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। তাৰপিছত আছে টাইনি। টাইনি মানে হৈছে অতি সৰু আকাৰৰ। ভেৰি স্মল ইন চাইজ অৰ এমাউণ্ট অতি সৰু আকাৰৰ বা পৰিমাণ। তাৰপিছত আছে আমাৰ ব্ৰাইট। ব্ৰাইট শব্দটিৰ অৰ্থ হৈছে ফুল অফ লাইট অৰ্থাৎ উজ্জ্বল।